মই বহুত দিন ভিডিঅ' বনোৱা নাই মানে কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ। বানপানীতো ভাহি গ'লোঁ একবাৰ, তাৰপিছত আৰু আহিলোঁ কিবাকৈ বাচি চাচি আহি আজি মই ঘৰৰ পৰা ভিডিঅ' বনাম। ৰাতি ভাত বনাব ওলছোঁ, চিম্পল মাছৰ তৰকাৰী বনাম। কি বনাওঁ দেখাওঁ আপোনালোকক। সদায় ঘৰত বনাই থকাই আঞ্জা, কিন্তু মই বনালে অলপ বেছি সোৱাদ হয়। মই কেৰাহী বহাই দিছোঁ। কেৰাহীটো নতুন কেৰাহী নহয় দিয়ক, ইমান আৰু মই ভিডিঅ' বনাবৰ কাৰণে এতিয়া কেৰাহী কিনি আনিব নোৱাৰোঁ আৰু বুলি। এতিয়া পিঁয়াজ, ৰঙালাও, আলু, কাঁচা জ্বালা চিনি পাই না? সেউজীয়া জ্বালাটো কাঁচা জ্বালা বুলি কয়। এইবাৰ মাছেদি এতিয়া টেষ্টি আঞ্জা বনাম। অলপমান তেল দি লওঁ। আমি এইটো আঞ্জাখন 4টা মানুহৰ কাৰণে বনাইছোঁ। অলপমান মানে আহল বহলকৈ বনাম আৰু যাতে আৰু বেছি বেছিকৈ খাব পাৰি। তেল দিলোঁ, তেল গৰম হৈ গৈছে। অলপমান পাঁচফোৰণ দি লওঁ, স্পেচিয়েল অলপমান ফ্লেভাৰ আহে পাঁচফোৰণ দিলে। কাৰণ পাঁচফোৰণ দি এটা পিঁয়াজ কাটি লৈছোঁ, এটা পিঁয়াজ দিওঁ। মই মোবাইলটো পজ কৰি থৈছোঁ তেলখিনি গৰম হোৱা সময়খিনি। তো এতিয়া পিঁয়াজখিনি অলপমান ভাজা যাওক। তাতে বিলাহীও দিম। বিলাহীখিনি অলপ সৰু সৰুকৈ কাটি লওঁ। পিঁয়াজখিনি অলপমান গল্ডেন ব্ৰাউন হওক লেকিন ভাজিম। কেঁচা জলকীয়া দি দিলোঁ কেইটামান। আমি অলপ জ্বালা কমকৈ খাওঁ, সেইকাৰণে 3টামান দিছোঁ। জ্বালাটো আচলতে অলপমান পিঁয়াজতকৈ আগে দিব লাগিছিল। যি নহওক, মই ভিডিঅ' কৰাৰ তাপতে পিঁয়াজটো আগে দিলোঁ, জ্বালা পিছত দিলোঁ। মুঠতে জ্বালা হ'লেই হ'ল আৰু। ইয়াতে আদা নহৰু বটি লৈছোঁ। আদা নহৰু অলপমান দিব লাগিব এতিয়া। উঠি নাই দেখোন। মিক্সি বাতিটো বাৰু ডাইৰেক্ট দিলে অলপ অসুবিধা, কিন্তু উপায় নাই। মোবাইলটো কেৰাহীত পৰি নিদিলে হ'ল। মই এতিয়া আদা নহৰু ভাজা হৈছে। এতিয়া ইয়াতে দি দিওঁ 3টা বিলাহী দিছোঁ। বিলাহী, ৰঙালাও, আলু খাব আৰু সাংঘাতিক টেষ্টি। মই ভাত বনাই থাকোঁতে আৰু ইফালে ঘড়ী লগাব মালিকে। এটা নতুন ঘড়ী লৈছোঁ। এইটো মেচিনেদি ফুটা কৰি পিনে ৱালত এটা ঘড়ী লগা হ'ব। এতিয়া মায়ে অসমীয়া চিৰিয়েল চাই আছে বহি পিনে। ঘড়ীটো ক'ত আছে? ঘড়ী এইটো ঘড়ী 10:05 হৈ আছে বৰ্তমান। টাইমটো ছেট কৰি লোৱা নাই দেখোন। 10:05 হৈছে নেকি? কিনোতে সেনেকুৱাই টাইম আছিল। 10:10 ষ্টেণ্ডাৰ্ড টাইমটো থাকে। লাগি গ'ল নতুন ঘড়ী। এতিয়া তাৰমানে আমি বিচনাৰ পৰা তাৰমানে উঠিয়ে ঘড়ীটো ডাইৰেক্ট দেখা পোৱাকৈ লগাই লৈছোঁ। নহ'লে গোটেই মোবাইল চকলি কিনে আৰু টোপনিয়ে মাৰি থাকোঁ মই। ইফালে মোৰ বিলাহী কি হ'ল, বেছি ভাজা গ'ল নে কিবা। বিলাহীকেইটা অলপ সৰু সৰুকৈ কাটিব আপোনালোকে। মই তাৰমানে অলপ তাড়াতাড়ি না মানুহটো, সেইকাৰণে অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। কথা নাই, ৰঙালাও দিওঁতে সিজি যাব। বিলাহীখিনি বেছি ভাজাৰ দৰকাৰ নাই। ৰঙালাও আৰু আলু দি দিলোঁ। তাৰপিছত এতিয়া অলপমান লৰাই দিওঁ। আদা নহৰু ধুনীয়া গোন্ধ ওলাইছে। হ'ব, মই অলপ লৰাই থাকোঁ এতিয়া। তাত নিমখ হালধি দি দিওঁ অলপমান। সোৱাদ অনুসৰি নিমখটো দিলেই হ'ল। মই হালধিটো অলপ পিছত দিম, নহ'লে তলত লাগি যাব পাৰে। নিমখটো দি ল'লোঁ। 10 মিনিটমান এইখিনি ভাজাৰ পিছত, 10 মিনিট নহয়, 6-7 মিনিটমান ভাজিলেই হ'ল। তাৰপিছত দিম আমি জিৰা, যোনে যিমান বেছিকৈ খাই ভাল পায় বেছিকৈ দিব, কমকৈ খাই ভাল পালে কমকৈ দিব। মুঠতে নেদাকৈ নাথাকিব।
দিলিহে সোৱাদ লাগে। जीरा धनिया दे दिया। अभी थोड़ा और इसको हिलाना है। এতিয়ালৈকে মই হালধি দিয়া নাই, কিন্তু মই এতিয়াহে হালধি দিম। হালধি দি অলপমান ফ্ৰাই কৰি পিনে মই পানী ঢালি দিম। হালধি টেমাটো হালধি শেষ হৈছে। কেৰাহীটো দেখা দে না হ'ব পাৰে, কিন্তু কেৰাহীটো বিৰাট গুণৰ কেৰাহী। আঞ্জা বঢ়িয়া এইটো কেৰাহীত বনালি, বুজি পাইছে। ঠিক আছে, এতিয়া অলপ সময় ভাজাৰ পিছত মই এতিয়া পানী ঢালি দিম। তাৰপিছত উতলাৰ পিছত মই কি কৰিম, মাছ দি দিম। মাছ তাৰমানে ক'তে মাছ কালি খাইছোঁৱে, আজি বেছি নাই, 4 পিচমান আছে আৰু হৈ যাব। আমি 4টা মানুহ যিহেতু, কালি ভালখিনি খালোঁৱেই আমি। আমাৰ মালিক ব্যস্ত হৈ আছে বটল ধোৱাত। চে হাই। আমি দোকানত পানী লৈ যাওঁ না, পানী লৈ গেলি এইটো আমাৰ পানী ভৰা এখেতৰ দায়িত্ব। তাৰমানে ফিল্টাৰত পানী দি পানী ভৰা দায়িত্ব। Show me your face. বেলেগ আৰু দেই। এতিয়া আঞ্জাখন উতালাইছি, এতিয়া আমাৰ মাছ দি দিওঁ। ফিচাখন দেওঁ না, ফিচা কোনে খাব, ফিচাখন দেওঁ। মই তাৰমানে ফিচা খাই ভাল নাপাওঁ, মানে মই ফিচা খাব নাজানোৱেই, প্ৰব্লেমটো এইটো। মাছ দি দিলোঁ, তাৰপিছত এতিয়া উতালাৰ অলপ থাকিল 2 পিচমান খাওঁ। তাৰপিছত উতালাৰ পিছত অলপমান আলু আৰু কি বুলি কয় এইখিনি ৰঙালাওখিনি অলপ ভাঙি দিব লাগিব। ভাঙি দিয়াৰ পিছতহে বস্তুটো মিক্স হ'ব। তাৰপিছত আৰু খালি হ'ল আৰু লাহেকৈ। এতিয়া আমাৰ আঞ্জা looks yummy. এই মাছ আৰু ৰঙালাওৰ স্পেচিয়েল কাৰী ধুনীয়াকৈ উতলি আছে, কিন্তু অলপমান আৰু কমবা লাগিব, উতলিব লাগিব। মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। দেখাত টেষ্টি লাগছি না? মাছ, বিলাহী, ৰঙালাও আৰু বিলাহী একদম গলি গৈছে। অলপ ভাঙি দিছোঁ, ৰেডি হৈ গ'ল। এতিয়া মই অলপ খাই চাইছোঁ, বিৰাট সোৱাদ লাগছি। এইটো মোৰ আঞ্জা। আজি অলপমান এতিয়া গাৰ্নিছ কৰি দিম নৰসিংহৰ পাতেৰে। আজিৰ ৰেচিপি হৈ গ'ল, আজিৰ ৰেচিপি ৰেডি। নেক্সট আৰু বেলেগ ৰেচিপি লৈ আহিম। অ'কে, বাই।